Hello guys, আজি আমাৰ ঘৰলৈ আলহী আহিছে আৰু কোন আলহী আহিছে আমি দেখুৱাই আছো। সব মই যে কৈছিলো আলহী আহিছে বুলি এই আলহী উপস্থিত চাওক। নমস্কাৰ নমস্কাৰ বুঢ়াজি ভগৱান আৰু প্ৰিন্স পলা এই ঘৰৰ পৰা ভিউ চাব আহিছো। ভিউ চাওক বেকগ্ৰাউণ্ডত কি ভিউ। ভিউটো ভাল ভিউটো ভাল ধুনীয়া ভিউ। আজি এফাল সানসেট হ'ব এতিয়া আৰু এটা ধুনীয়া ভিউ আছে। এয়া ভূষণ আৰু প্ৰিন্স আজি প্ৰথমবাৰৰ কাৰণে আমাৰ ঘৰলৈ আহিছে। ভূষণ পাহাৰ বেছি ভাল লাগিছে। ভাল লাগিছে। পাহাৰ উঠি কেনেকুৱা লাগিছে? পাহাৰত উঠি মোৰ কেদাৰনাথ যামতো কেদাৰনাথ যোৱাৰ আগে আগে প্ৰেক্টিচ হৈ আছে খুব ধুনীয়া। চ' এক্সপিৰিয়েঞ্চ কৰি আছো আৰু আহি থাকিব লাগিব তেতিয়া কেদাৰনাথত ট্ৰেকত একেবাৰে মই ভূষণক কৈছো যে বোলো কি কয় মাজে মাজে আমাৰ ঘৰলৈ আহি থাকিব দিছে কেদাৰনাথ যোৱাৰ আগে আগে প্ৰেক্টিচ হৈ যাব। প্ৰেক্টিচটো হ'ব তাত 15 কিলোমিটাৰ ট্ৰেকটো 15 কিলোমিটাৰ নেকি? 15 কিলোমিটাৰ। ভূষণ আৰু প্ৰিন্সক লগ পালে মই এটাই ভাল লাগে বাকী যি নহওক আমি তিনটা ওখ তিনটা আমি ওখ থিয় হৈ একেলগে তুমি ওখ দিয়া তলৰ পৰা কৰিবা নে আজি? প্ৰেংকল মই কাক কৰো ভাবি আছো। মোক কিংকিনিয়ে কৰিছিলে কিংকিনি চাওঁ আজি মই কাক প্ৰেংকল কৰিব পাৰো চাই লওঁ। এয়া আমি চাউণ্ড চেক কৰি আছো বহুত দূৰৰ পৰা। এয়া ভূষণৰ প্ৰিন্স চাউণ্ড চেক কৰি আছো। ভূষণ দা আপুনিতো বহুতৰ ইণ্টাৰভিউ লৈ থাকে ঠিক আছে আজি কওক আপোনাৰ গাৰ্লফ্ৰেণ্ড কোন হয়? মোৰ গাৰ্লফ্ৰেণ্ড নাই বৰ্তমান বিচাৰি আছো। কিমান ডাঙৰ মিছা কথা এটা কৈছে এইটো তো বান্ধৱী আছে বোলে বহুত শুনিব পাইছো। ধুনীয়া ধুনীয়া ছোৱালী আছে মোৰ ফ্ৰেণ্ডবিলাকতো আছে আৰু বিশেষকে মই নগাঁও ছোৱালী কলেজৰ পৰা পাছ আউট। আমাৰ নগাঁৱত কিমান ধুনীয়া ধুনীয়া ছোৱালী আছে জানে। গতিকে যদিহে নাই আৰু যদি আছে গাৰ্লফ্ৰেণ্ড তেতিয়াহ'লে ভূষণক ধৰিব লাগে। ভূষণ দাক মই বিচাৰিছো এতিয়া নগাঁৱত ক'লে নহয় এতিয়া বান্ধৱী বিলাকৰ ফটো চাব লাগিব এতিয়া অফ কেমেৰা মোক কথালে কথা নাই চাব লাগিব। তেওঁলোকৰ বাৰু পচন্দ হয় নহয় নাজানো আৰু মিলিব লাগিব। অবভিয়াছলি হ'ব ছোৱালী কিমান পাগল সেইটো কথা বাদ দিয়াচোন। বিয়াৰ আগতে বেছি মৰম কৰিছিল নে বিয়াৰ পিছত তেখেতে বেছি মৰম কৰে? বিয়াৰ পিছত এয়া ছেট ডিজাইন কৰি আছে যোগাৰ বুলি কয় মাজত গাৰু দি পেলাই তলত মুঢ়া। আজি মানে উৎপাত হব লাগিব। এয়া আমি ভূষণৰ ইণ্টাৰভিউ লবলৈ আৰম্ভ কৰিম। আমাৰ ইণ্টাৰভিউ নহয় আজি। আজি ভূষণক আজি নিষ্ঠাৰ নাই ৰাইজ আজি ভূষণৰ আজি জীৱনৰ বিষয়ে মই ভালকে উলিয়াই। ভূষণ তোমাৰ গাৰ্লফ্ৰেণ্ড কোন? Oh my god, girlfriend নাই। এতিয়া মই সুপ্ৰিয়াক কৈছো সুপ্ৰিয়াৰ বান্ধৱী আছে বোলে। অসমবাসী ৰাইজে জানিব বিচাৰে নগাঁৱৰ বান্ধৱী বোলে বহুত ধুনীয়া ধুনীয়া ছোৱালী আছে। না নহব নহয়। আমি এনে এটা সন্দেহ হৈ আছে আমাৰ সকলোৰে। কাৰ ৰাইজৰো সন্দেহ হৈছে। নাজানিলে নহব নহয়। এই যি এক্টৰ যি এটা আছে যি এনে কাপোৰ চিংগলে আছো দিয়ক। কাপোৰটো এনে ভাল লাগে ন কাপোৰটো এইফালে প্ৰিন্স তুমিতো ইয়াৰ লগত থাকাই নহয় এনি টাইম ঠিক আছে। চিক্ৰেট ৰিভিল কৰি নিদিয়ে কিয় আজি? হুল দি থৈছে নেকি? ৰুমত একেলগে থাকে না দুইটা? নাথাকা দা এখন লৈ বোলে কি কলা আজি ই দিছে নেকি? নাই সেইটো দিয়া নাই বাৰু। মানে চিংগল নেকি? মোৰ আগতে ৰিভিল কৰা নাই আজিলৈকে। মই কেনেকে ৰিভিল কৰো সেইটোতো মেইন প্ৰব্লেমটো। কাম নাই তুমি উলিয়াব পাৰা নাই না এনে সেই আপুনি তেনেকে আৰু অকমান ভাবে আৰু এক্টিং মানে অলপ মনত ভাৱ এটা আহে ন তোমাৰ? বহুত ভিউৱাৰ্ছ ইয়াতেও আহে। কমেণ্টত জনাওকচোন আপোনালোকে নামটো জনাব পাৰে। কমেণ্টত নামটো জনাব পাৰে বহুতে যায় কিন্তু নাম জনাই থাকে মাজে মাজে। মোৰ ভাল লাগে কিন্তু মই ক'ৰবাত চাও না মই দেখো নাই যদি ভূষণ মানে নাজানো নহ'ব পাৰে হ'ব পাৰে এনেই কিন্তু মোৰ ভাল লাগে কিন্তু দেখি ভাল লাগে একেলগে। আমিতো ফটোৱে চাওঁ দিয়াচোন। তোমাৰ ভাল লাগে তোমাৰ কি ভাল লাগে? ফটো ভাল লাগে নে ইহঁত দুটাৰ ফটো? চাবা আগতে কোন দুটাই একেলগে তোমাৰো বহুতৰ লগত দেখি থাকো ন তাৰ মাজত বিশেষ আৰু চবেই জানে কিন্তু কাৰ লগত ফটো ভাল লাগে নহয় ন? ঠিক আছে নহয় যদি ৰিচেণ্ট মানে ফটো মানে ফেচবুক হিলাই আছে ন।
এই ৰবা হেৰি ভূষণ নেক্সট হেৰি ক'ত গৈ আছা নেক্সট টুৰ ক'ত নেক্সট তোমাৰ মুম্বাই হায়দৰাবাদ 15 ডিচেম্বৰ বেছি দিন নাই বেছি দিন নাই আমি গৈ আছো তুমি আন্দামান নিকোবৰ দ্বীপপুঞ্জ তাৰপিছত আন্দামানো যাম ঘূৰি আহি পাবহি তেতিয়ালৈ একেলগে যাবা তামাম চোন এই আন্দামান মোৰ যাবলৈ মন আছে বাৰু তোমালোক গৈ আহিলে ৰিভিউ ল'ব পাৰিম নাই শ্বুটিং আছে নহয় শ্বুটিং আছে তাৰপিছত এতিয়া কোনখন এতিয়া চিৰিয়েলৰ কথা মতাই নাই দেখোন চিৰিয়েল নমামিৰ কথা নমামি চাই আছা নে নাই নমামি চাই আছো কিন্তু ভাল লাগিছে আৰু এতিয়া কিন্তু ভাল লাগিছে সদায় চিৰিয়েল চোৱা ধৰা মানুহ চিৰিয়েল চোৱা এনেই চোৱা নাযায় গম পাইছো মই ইউটিউবত আহি যায় ন নমামি থাম্বনেইলটো গম পাও ন আমাৰ ককাইদেউ আছে বুলি এই নমামিক ভাল লাগে নে নাই একদম বোলে একদম বোলে জুনুক ভাল লাগে ন একদম ভাল লাগে জুনুক ডাইৰেক্ট ভিডিঅ'টো পঠাই দিব লাগিব জুনু এয়া ফেন বহি আছে ভাল লাগে নে নাই মোকতো ভাল মোৰতো ভাল লাগে জুনুক জানাই প্ৰথম ইণ্টাৰভিউ বহুতে জুকাইছিল জানে কমেণ্টত এইবাৰ মই এটা জিয়াক কৈছো এটা এইবাৰ ভূষণে গেছ কৰিব চিনেমাৰ নাম সহজ কৰি দিছো এতিয়া জিয়াই দেখুৱাব ভূষণে গেছ কৰিব কাম অন ঠিক আছে তিনিটা ৱৰ্ড ষ্টাৰ্ট হিন্দী নে অসমীয়া অকে বহুত সহজ দিলো নেকি উজনে দুজনে গাভৰু সৰু বোৱাৰী সেয়া দিয়া নিয়া চব নাম কৈ যাব এতিয়া মাঘত তামানি বিয়া কইনা মায়ে পাৰিলে মা বহিছে মায়ে ভাল পাইছে কিন্তু এবাৰ বেছি টাইম দিছো এবাৰতো ভূষণে নোৱাৰিলে এবাৰ নেক্সট আৰম্ভ ফিল্ম এক্টৰ এক্ট্ৰেছ সিংগাৰ আচ্ছা অলপ সহজ কৰি দিছো চিৰিয়েল ওকে নমামি অগ্নি অৰ্ধাংগিনী দেখুৱা কেনেকে দেখাম সহজ বেয়া পালে এতিয়া মা জিয়া আৰু ভূষণ আমি চাৰিটা একেলগে ইণ্টাৰভিউ ল'ম আজি বোৱাৰীৰ কি ভাল কি চব সঁচা হ'ব ন যি কম সঁচা কম সঁচাই বাহিৰে একো নকওঁ বোৱাৰী একেবাৰে ভয় খাই আছে নাই টেনচন নাই ইমান মৰমীয়াল দেখা নাই অলপ আগত ডামচাৰাজ খেলোতে আনচাৰ এইফালে চলি গৈছে এয়া চাওক ৰাইজ ভূষণে কিদৰে খায় পুৰি খাই আছো পুৰি ভূষণৰ ফেভৰেট বোলে এই মস্তি খাইছে দে বঢ়িয়া